নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কলেজৰ এটা বিশেষ দিন, সেইটো কাৰণে কলেজত গৈ আছোঁ। বাকীখিনি গৈ কলেজত আপোনালোকক জনাম। বাকী মই ৰেডি, নিজেই পিন্ধিছোঁ, কি হৈছে নাজানো। তো ব'লক ভিডিঅ'টো তেন্তে ইয়াৰ পৰা আৰম্ভ কৰোঁ। বাকী আমাৰ ইয়াৰ সন্তানকেইটা বহি আছে চাই। মোৰ মামা স্কুটি ৰেডি। তো এতিয়া কলেজত যাওঁ, কি হয় কি নহয় আপোনালোকক সকলোখিনি দেখাম। শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো ব'লক আজি ভিডিঅ'টো ইয়াৰ পৰা আছিলোঁ ন। কলেজৰ বিশেষ দিন, তো আমাৰ লগত আছে জি এছে ক'ব। বৰ্তমান সময়ত আমাৰ আজি ফাউণ্ডেশ্যন আমাৰ আনন্দ বিকাশপুৰ মহাবিদ্যালয়ৰ তো আমি এটা পদক্ষেপ লৈছোঁ যে আমি আমাৰ নগাঁৱতে অৱস্থিত এটি বৃদ্ধাশ্ৰমত গৈ পেলাই তাতে অকণমান সৰু সুৰাকৈ কালচাৰেল প্ৰগ্ৰেম অলপ কৰি পেলাই তেওঁলোকৰ লগতে অলপ হাঁহি ধেমালি কৰি তেওঁলোকৰ আশীৰ্বাদ আমি গোটাম বুলি ভাবিছোঁ, যাতে আগন্তুক দিনটোত আমাৰ মহাবিদ্যালয়খনে কাম কৰিব পাৰোঁ। আৰু বৰ্তমান সময়ত এক্সাম চলি থকাৰ বাবে আমি সাংস্কৃতিক অনুষ্ঠান পাতিব পৰা নাই মহাবিদ্যালয়ৰ ভিতৰত, যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি এক্সাম চলি আছে। গতিকে আমি এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছোঁ, তেওঁলোকৰ লগতে হাঁহি ফূৰ্তি কৰিম, আজি দিনটো কটাম আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ম যাতে আমি মহাবিদ্যালয়ৰ বাবে আৰু কাম কৰিব যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ কৰিব ধন্যবাদ। আজি যি ফাউণ্ডেশ্যন ডে উপলক্ষে যি আমাৰ ইয়াত আয়োজন কৰা হৈছে তাৰ বিষয়ে আমি ভাবিছিলোঁ আমি বৃদ্ধাশ্ৰমত গৈ পেলাই কিবা এটা খাদ্য সামগ্ৰী দিম। এয়া আমি বৃদ্ধাশ্ৰম পালোঁ। ইয়াত আইতাহঁতৰ লগত আজি আমি টাইম স্পেণ্ড কৰিম ন। অবভিয়াছলি মানে বহুত ভাল লাগিব মানে কলেজৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন চবেই এনেকৈ মানে নাপায় ন, মানে নিজকে বহুত লাকি ফিল কৰিছোঁ সেইটো কাৰণে। ভাল লাগিব। এজন আছে তাত আমি আজি প্ৰগ্ৰেম কৰিম, তো ব'লক দেখাম কি কৰোঁ। মোৰ লগত আছে আমাৰ মিমি সমাজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব भी कर देना বুলি কৈ দিব। আমাৰ ইয়াতে মোৰ ইয়াতে আপোনালোকৰ লগ পাই বহুত ভাল লাগিল। ভালে এজনী আইতা আছে। একো নাই, এফালে এজনী আইতা আছে আৰু ভিতৰত আছে ন, এফালেও এজনী আইতা আছে, এফালেও আইতা আছে। বহিছে। আপোনাৰ ঘৰ হাতীচুঙত? জেগাটো চিনি পাওঁ কিন্তু গৈ পোৱা নাই। তো যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। আপুনি আহক, ওলাই কৈ আহিব তালৈ। আশ্ৰমলৈ আহিছোঁ আইতা ককাহঁতৰ লগত, ভাল লাগিছে। কি কৰি আছা তুমি? মানুহজনী মোক ফোন নম্বৰ দিব কয়। ভাল লাগিছে। আজি আমি ইয়াতে টাইম স্পেণ্ড কৰিম, থাকিম কলেজৰ আজি মানে প্ৰতিষ্ঠা গম পাইছোঁ তুমি মোক ফোন নম্বৰ দিছোঁ, লৈ পেলাই কথা পাতি থাকা ন। মই এতিয়া কল ইয়াত আছোঁ। চাহা আমাৰ ছেক্ৰেটেৰী সমাজ সেৱক মেইন ছেক্ৰেটেৰী। এইয়া আমি তাত কি কৰিলোঁ, তো ব'লক অলপ চাওক আমাৰ লগত। সকলো ককা আইতা উপস্থিত থাকিব পৰা নাই, বা কাৰোবাৰ বেছি বয়স হৈছে বা বিচনাতে আছে, সেইটো কাৰণে। বাকী লগ পাই সকলোকে বহুত বেছি ভাল লাগিলে। আপোনালোকো যাব ইয়ালৈ। আইতাই আমাৰ লগত বহুত নাছিলে, ফূৰ্তি কৰিলে, বহুত ভাল লাগিলে।
বিশ্বাস অংগনবাদীত পঢ়ায় তাৰপিছত অংগনবাদীত কি পঢ়ায় খোৱা নখ পঢ়ায়নে পঢ়ায় তাৰপিছত বিস্কুট খাবলৈ দিয়ে নে চাহ বিস্কুট খাবলৈ দিয়ে খেলিব দিয়ে খেলিব দিয়ে আপুনি লগাই দিলে আপুনি কৈ দিছে নামটো বাৰ্থডে ইয়াতে আহিছে আৰু আজি আহিছোঁ আমি লগ পাবলৈ অনুভৱ নিশ্চয় বহুত সুখী হৈছোঁ আজি আমাৰ এডিবি 62 প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আহি পেলাই আমি বৃদ্ধাশ্ৰমত আহিছিলোঁ এই আইতাসকলক লগ পাই সুখী মানে এটা বস্তু শিকিব পাৰিছোঁ যে জীৱনটোত যিমানেই দুখ নাথাকক সুখী হ'ব পাৰি তেওঁলোকৰ হয়তো অতীতত বহুত বিষাদ থাকিব পাৰে আৱেগ থাকিব পাৰে আৰু এটা যদিও অপ্ৰিয় সত্য হয়তো কাৰোবাৰ নিজৰ পৰিয়ালটো হেৰুৱাই দিছিলে কোনোবাই হয়তো পৰিয়াল থকা স্বত্বেও তেওঁক ইয়াত থৈ আহিছে তথাপিও তেওঁলোকে সেইবোৰ পাহৰি যে হাঁহি ফূৰ্তি কৰি আছে আজি আমাৰ মাজত এজনী ধুনীয়াকৈ আইতাই নাচিছে কৰিছে মই সঁচাই অত্যন্ত সুখী হৈছোঁ যে সুখী হ'ব মানে সুখ বস্তুটো বিলাব পাৰি যিমান দুখেই নহওক গৈ সকলো আহিব এবাৰ আইতাসকলৰ লগত সময় পাৰ কৰিব ভাল পাব কলেজত আছে আবেলি তো এইফালে এজনী মোবাইলত বেজি এজনী আছিলে এজনী কোন আছিলা তুমি আগতে আছে পাইছে আগতে এদিন আপোনালোকক আমাৰ কলেজখন বহুত ভালকৈ দেখাম তো আজি ইমান দেখাব নোৱাৰিলোঁ আমাৰ লগৰ কৌশিক বহুত বেছি ধুনীয়া বাঁহী বজাই তাকে শুনক আহক এটা আমাৰ একদম এক্স কালচাৰ চেক্ৰেটাৰী হিৰক দা তই নহয় নহয় বিদা কিবা এটা কোৱা মই একদম আজি আহিলোঁ কেমেৰাটো অলপ ওপৰত খালি মই চাপোঁ কলেজলৈ লগ পাই ভাল লাগিলে চবকে আৰু বাকী ফেষ্টত আহিম নেকি নাচ চাব লাগিব বিহু চাব লাগিব আপুনি লাষ্ট থ'ব আহিলে সেইটোৱে আপুনি এনেকুৱা যদি মানুহ তাক থ'বৰ কাৰণে দুজন মানুহ আহিব দেখিছে মই ইমান দামী মানুহ যে মোক থ'বলৈ দুটা মানুহ আহিব লাগে এটা আহিছে AGS আৰু এইটো অৰ্ণৱ দুইটা আগৰ পৰাই চিনাকি ন সেয়াই আৰু চাহ বনাই আছোঁ মই চাহ বনাইছোঁ মোৰ চাহ খাই কেনেকুৱা লাগিছে গুঞ্জন বেলেগ কিন্তু মই বনোৱা নাই এয়া বনোৱা নাই আজিৰ দিনটোত কি হ'ল আপোনালোকৰ সকলোখিনি দেখাব চেষ্টা কৰিলোঁ যদি কিবা ভুলভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰি দিব বাকী আৰু আজি বহুত ভাল লাগিল এজনক লগ পাই কলেজত বহুত এনজয় কৰিলোঁ তো ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ তেন্তে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব